আৰু এই গুটিখিনি কোনে কোনে চিনি পাইছা কমেণ্ট কৰি জনাবা। মুন্নু দিয়া না চুমু তুমি কথা ক'লে লাগে ধুনু ধুনু। নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজত স্বাগতম জনাইছোঁ। আৰু কি ক'ব, अबे जल्दी बोल, कल सुबह पनवेल निकलना है। फाइनली बतरটো बहुत ठंडा, एकदम पूरा बताह मारी আছে। और हम लोग अभी जा रहे हैं रास्ते पे, यहाँ में पानी हो गया है, एक बरखुन के वजह से पानी हो गया है। अभी है हम लोगों का गांव का परिवेश, पूरा पठार पठार है अभी। और फिर से हम भीतर में चला जाएगा भीतर में चला जाएगा, मुख नहीं भीतर में चला जाएगा। और हमारा माँ भी सुताल में वहाँ वहाँ सो रहा है, जैसे गांव का पातिहा सौरता है, इटू ही पेलो पाट 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 ऐसे करके सो रहा है। और फाइनली बন্ধুসকল মই মানে যাওঁ, হাঁচি পুলিব, বতৰো ঠাণ্ডা, পূৰা কাটিং কৰোঁগৈ অলপ। আৰু ফাইনেলি দা কটাইলৈ অকলে ওলাই আহিলোঁ। আজি মানে আমাৰ ঘৰৰ পাচিঙা মানুহজন নাহিলে, তাৰ বাবে মাক ক'লোঁ বোলো, মা আজিতো ঘৰত আমি গোটেইকেইটা বিন্দাছ মানুহ আছোঁৱে বোলো, কিমান কণ নোৱাৰোঁ বোলো, ছিঙি পেলাওঁগৈ বোলো। মায়ে কৈছে ৰ'দটো চোকা কি, এই আমি ৰ'দত খেলা কৰা মানুহ না, সেইটো কাৰণে ফিট এটা মাৰি গ'লোঁ বাৰু, তথাপিও চেককৈ ধৰিছে, নধৰা নহয় বাৰু। আৰু এইখিনিতে মানে এটা বেয়া কাম কৰি দিলে, এই বৰলৰ বাঁহটোৱে মানে মা ভাগৰ পূৰা মূৰে চূৰে মানে পিঠিয়ে চিঠিয়ে দি দিলে। আৰু তেতিয়া নিজৰতো মায়েই বাৰু, আৰু সেইটো কাৰণে মানে মোৰ দুখ পালোঁ অন্তৰত। সেইকাৰণে এহেঁতিও আমাৰ বাগানত ঠাই নাপায় বুলি অলপ মানে ময়ো সিহঁতক খেলি মেলি কৰি খেদি পঠাই দিলোঁ। আৰু এইখিনি মই ৰোৱা হাঁচিখিনি মানে এইখিনি এতিয়া বৰষুণৰ বতৰ, যিখিনি সৰু সৰু হৈ আছে সেইখিনি সৰু সৰু ছাইডৰ মানে ডালখিনি মই ধুনীয়াকৈ টকালি দিছোঁ, মানে কাটি দিছোঁ। মানে কাটি দিলে মানে গা গছজোপা ওখও হয়, আৰু সাৰ মাৰিলে গছজোপা সোনকালে মানে শকত হ'ব মানে। আৰু এনেকৈ মানে আৰু যি টি কৰি ফুৰোঁ আৰু ঘৰত আহিলে, আৰু এনেই থাকিবলৈ মনো নাযায়। সঁচা কথা ক'বলৈ গ'লে ভাল লাগে কিবা এটা কৰি ফুৰিলে। এনেকৈ গা গছজোপাৰ পৰা মানে এই সৰু সৰু ডালবোৰ কাটি দিছোঁ, নহ'লে সৰু সৰু ডালবিলাকে ৰস টানি থাকে, গা গছজোপা শকত নহয় মানে। সেইটো কাৰণে বোলো তহঁতি থাকিবই নালাগে বোলো, চব এনেকৈ কাটি দিছোঁ। আৰু পুলি লগাবলৈ আছে, আৰু এইফালে 300মান ধৰিব, আৰু ইয়াতো মই 355 জোপামান ৰোৱা আছে, তাৰে 2 এজোপা মৰিলেও বাৰু। আৰু পাপাও থাকিব নোৱাৰি, অৱশেষত যিমান গৰমৰ মাজত হ'লেও আহি গ'ল। মানে গোটেই মা ভণ্টি মই গুচি আহিলোঁ যেন। পাপা ভাবিলে বুলিব মইনো কি কৰিম, ময়ো যাওঁ। আৰু এই বস্তুটো যেন বহুত বেয়া বস্তু, এই বস্তুটোৱে মানে স্প্ৰে' কৰা হ'ল, তথাপিও মানে পাতবোৰ মানে কিছুমান খাই দিলে হাঁচিজোপাই মানে বহুত কষ্ট পায়। আৰু এইফালে একদম ভণ্টিও লাগি গ'ল পূৰা পাত ছিঙাত, আমাৰ ছিঙি আছে। আৰু এই গছজোপা মানে এই সৰুতে অলপ ডাঙৰ হৈছে, তথাপিও মানে পোক ইয়াত ধৰিছে মানে, এইটো কাৰণে মানে দিগদাৰ। মানে গা গছজোপা এই সৰুতে যদি পোকটো ধৰে মানে গা গছজোপা অলপ ডাঙৰ হ'বলৈ মানে কষ্ট পায়, তথাপিও একো নাই। আৰু ৰাতিপুৱা সময়ততো বতৰটো ঠিকে আছিলে, কিন্তু এতিয়া লাহে লাহে কিবা ভুৰভুৰীয়া গৰম এটা উঠি আহিছে, মানে কিবা লাগি গৈছে। আৰু অৱশেষত পাত ছিঙি গ'ল, ঘৰলৈ আহি গ'ল, কাৰণ মই থকা পাত আনিবলৈ এতিয়া পাপাকে দি দিলোঁ দায়িত্বটো। বাচু ভণ্টি নিজে সৰি পৰিব এতিয়া। আৰু এনেকৈ ভাগৰ জোগৰ আহি মানে বান্দাত পৰি দিয়া আমেজটোৱে বেলেগ। আকৌ ইফালে মানে মায়েও পাত পেলাই আছে, আৰু পাপাও এজালিমান লৈ আহি আছে ইফালে। আৰু এনেকৈ আৰু চলি আছোঁ আৰু মানে লগালগ আহি পিনে মই একদম গাটো ধুই দিলোঁ, আৰু গাটো ধুই ফেনৰ তলিত এনেকৈ ৰোৱা, যিসকলে মানে এনেকৈ ৰয় মানে সেই অনুভৱটোৱে বেলেগ, নহয় জানো? আৰু এইফালেও মই ফ্ৰিজত কিবা আছে যদি এটা খাই লওঁ, আৰু এইফালে নাই অকণমান। আৰু এতিয়া চাহ অকণ খাম। চাহ খাই মানে মোক ইনষ্টাগ্ৰামত যিসকলে ইমান মৰম ছাপোৰ্ট কৰি আছে, তেওঁলোকৰ কাৰণে ঘৰত যিহেতু আছোঁৱেই, ঘৰত থকাৰ কাৰণে মানে ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' কেইটামান বনাই ল'বগৈ, নহ'লে
জানাই তোমালোকে তাত অকলশৰে থাকিলে মোবাইল ধৰি দিয়া মানুহ নাই, য'তে ত'তে লগাই মেলি বনাওঁ আৰু তথাপিও তাৰ মাজতো তোমালোকে মোক মৰম ছাপোৰ্ট দিয়া, সেইটোৱে ভাল লাগে আচলতে। সেইটো কাৰণে মোৰ বনাই ভাল লাগে। আৰু যিসকল ডিউটি ব্যস্ততাৰ মাজত আহি তেওঁলোকে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত বা পাবজি ফ্ৰী ফায়াৰ খেলে, আৰু সেইটো সময়ত ময়ো অলপ সময় যেতিয়া পাওঁ তেতিয়া মই এইখিনি কৰোঁ আৰু মনটো ভাল লাগিব কাৰণ চবৰে এইবিলাক বেলেগ বেলেগ। বাট মোৰো পাবজি আছিলে, কিছুমান কাৰণত উৎপাতত পাবজিটো ডিলিট কৰিবলগীয়া হ'ল, কৰি দিলোঁ আৰু যিয়ে নহওক কাম বন কৰি ভাগৰ লগাৰ পিছত যেতিয়া মায়ে এনেকৈ নিজৰ ঘৰত নিজৰ মায়ে গাখীৰ চাহকাপ দিয়ে যে দুখ ভাগৰখিনি একদম বহুত দূৰলৈ আঁতৰি যায়, তেনেকুৱা অনুভৱ হয়। আৰু এনেও মই চাহৰ কানিয়া, সঁচা কথা আৰু। আৰু আমাৰ ৰাস্তাৰ কাষতে এখন ধুনীয়াকৈ নদী বৈ গৈছে, খুব ধুনীয়া। ইয়াতে সৰুতে সাঁতুৰিছিলোঁ, ইয়াতে মানে বহুত খেলিলোঁ মানে। আৰু এইটো ছাইডৰ ৰাস্তাটো য'ত মই ভিডিঅ' চিডিঅ' বনাওঁ, আজি বোলো ভিডিঅ'টো এইখিনিতে বনাওঁ। আৰু সেইফালে গৈছে মেইন ৰাস্তাটো। কি কৰিলা ধুন, তুমি এবাৰ কৈ দিয়া। হা, আমাৰ ই একদম বেয়া পাতিছে দেই। কি কৰে তেতিয়াহ'লে আজিলৈ ইমানেই। আকৌ পুনৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। তেতিয়া সকলোকে বাই বাই, আই লাভ ইউ।